উচ্চতৰ মাধ্যমিক পৰিষদৰ চূড়ান্ত দ্বাদশ পৰীক্ষাৰ ফলাফলত ডিফু কলেজৰ কলা শাখাত 47.68%, বিজ্ঞানত 74.92%, বাণিজ্যত 49.33%ৰে সন্তোষজনক প্ৰদৰ্শন। শীৰ্ষত ডিফু ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়। জিলাত অতি দুখীয়া পৰিয়ালৰ দুটি সন্তানৰ মাতৃয়ে অলপতে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ। কেএছে ডিলাই শাখাই মাতৃগৰাকীক সন্মানেৰে পহৰে আদৰণি জনোৱাৰ লগতে দিয়ে একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে অৰ্থ সাহায্যৰ আশ্বাস। উৎসৱমুখৰ পৰিৱেশ এতিয়া তিনি পাহাৰীয়া জিলা বিজেপি শিবিৰত। নৱনিৰ্বাচিত সাংসদ হৰেণ সিং বেগ, বিধায়ক তথা ডিফু লোকসভা সমষ্টিৰ সমন্বয়ক ডক্টৰ নুমল মুমিনৰ উষ্ম আদৰণি। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। সদ্য ঘোষিত অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদৰ চূড়ান্ত দ্বাদশ পৰীক্ষাৰ ফলাফলত ডিফু চৰকাৰী মহাবিদ্যালয় আন শিক্ষাবৰ্ষৰ তুলনাত ছাত্ৰ ছাত্ৰীৰ এইবাৰ উত্তীৰ্ণ শতকৰা হাৰ কিছু সন্তোষজনক। কলা শাখাত 47.68%, বিজ্ঞান শাখাত 74.92% আৰু বাণিজ্যিক শাখাত 49.33%। যথেষ্ট সন্তোষজনক স্থানত ৰেণু তেৰাংপী মেমৰিয়েল কলেজৰ পৰা উত্তীৰ্ণ হাৰ 81.92%। ধনশিৰি উচ্চতৰ মাধ্যমিকৰ পৰা উত্তীৰ্ণ হাৰ 74.11%। ৰেংবহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হাৰ 40.90%। ডিফু উচ্চতৰ বালক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হাৰ কলা শাখাত 62.7%, বিজ্ঞান শাখাত 77.5% আৰু বাণিজ্যত 81%। জিলাৰ ভিতৰত শীৰ্ষত আছে উজলিছে ডিফু ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়। কেইদিনমানৰ আগতে সেবাৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্তোষজনক ফলাফলেৰে কাৰ্বি আংলংবাসীক গৌৰৱান্বিত কৰাৰ পিছত আজি ঘোষিত অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদৰ চূড়ান্ত দ্বাদশ পৰীক্ষাৰ ফলাফলত যথেষ্ট সন্তোষজনক ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ হাৰে আনন্দ আৰু উৎসাহিত কৰিছে সকলোকে। শিক্ষাৰ ক্ষেত্ৰত আনন্দমুখৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছে। ডিফু চৰকাৰী মহাবিদ্যালয় আন শিক্ষাবৰ্ষৰ তুলনাত এইবাৰ কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখাতে উত্তীৰ্ণ হাৰ যথেষ্ট ভাল। সামগ্ৰিকভাৱে কাৰ্বি আংলং জিলাত কলা শাখাত 60.81%, বিজ্ঞান শাখাত 82% আৰু বাণিজ্য শাখাত 90.91%কে যথেষ্ট সন্তোষজনক ফলাফল হৈছে। কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখাতে শতকৰা 100%ৰে জিলাৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ডিফু ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়। হাৰমনি বে ৰিপৰ্ট, কাট নিউজ। বোকাৰ পদুম নিজৰ গুণ থকা কৰ্মৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে অলপতে ঘোষিত সেবাৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা দিলাই অঞ্চলৰ ৰংপ্লিমপ্লাম অতি দুখীয়া পৰিয়ালৰ দুটি সন্তানৰ মাতৃ সুনিমা ইংটিপিয়ে। সুনিমাই ৰংপ্লিমপ্লাম হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে কেৱল নিজা কঠোৰ সাধনাৰে। কেএছে ডিলাই শাখাই শনিবাৰে দুটি সন্তানৰ মাতৃগৰাকীক সসন্মানেৰে পহৰে আদৰণি জনাই লগতে তেওঁ একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে অৰ্থ সাহায্য দিয়াৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সুনিমা ইংটিপি ছাত্ৰী যদিও অন্য সাধাৰণ ছাত্ৰীৰ দৰে নহয়। দুটা সন্তানৰ মাতৃ সুনিমা। অতি দুখীয়া পৰিয়াল বোৱাৰী হৈও শিক্ষাৰ প্ৰতি অতি ধাউতি থকা আৰু জীৱনৰ কিবা এটা কৰাৰ সপোন পুহি ৰখা সুনিমা অতি কম বয়সতে বিবাহৰ বান্ধোনত সোমাই ঘৰ গৃহস্থী চম্ভলাৰ লগতে সন্তান দুটিক লালন পালন কৰিও ৰংপ্লিমপ্লাম হাইস্কুলত নামভৰ্তি কৰে। স্কুলত নামভৰ্তি কৰিলেও সদায় স্কুল যোৱাটো সুনিমাৰ পক্ষে সম্ভৱ নাছিল। ঘৰৰ কাম বনৰ লগতে সন্তানৰ লালন পালনৰ এবুৰি লেঠা। তৎসত্বেও হাৰ নমনা সুনিমাই কনিষ্ঠ সন্তানটিক পিঠিত বুকুচা বান্ধি যায় স্কুললৈ। শ্ৰেণীত শিক্ষকে পঢ়োৱা আটাইবোৰ পাঠ তন্নকৈ শুনিবলৈ আৰু বুজিবলৈ যত্ন কৰে। Kasi nili 2017 na ningkan mangki nili hemasor mana car dulu poson ni school dun ning hang pikti to hamas nili hemasor bangta
tontel ana ni hang pote chari dunot punili he master penta mili phana support ndo lasi nili 2017 ni kan rong lam high school long nili sardo pen chiki dam pen ana punili phan usu che ba king pen sami nili phan na chari dunot punili phan na allowed pun dadlo lasi nili 2018 ni kan ma he prothome dikep ang deng nili dun thulo pen na ko 2019 ni kan ma ki nili February 15 ni SSLC examination to kon pen কোনো প্ৰাইভেট শিক্ষকৰ অবিহনে সুনিমাই কেৱল নিজৰ কঠোৰ পৰিশ্ৰমেৰে তৃতীয় স্থানত মেট্ৰিক পাছ কৰিবলৈ সক্ষম হয় তেওঁৰ এই সফলতাত শিক্ষাগুৰু অভিভাৱক স্বামী তথা স্বামী পৰিয়াল আৰু ওচৰ চুবুৰীয়া আটাই আনন্দিত হয় এতিয়ালৈকে কেৱল কেএছএ শাখাই মাত্ৰ সুনিমাক এই কৃতিত্বৰ সন্মান জনাইছে কাৰ্বি সাহিত্য পৰিষদে এনে দুখীয়া তথা কঠোৰ সাধনাৰে সফলতাৰ বাট আগুৱাবলৈ সক্ষম দেখুওৱা ছাত্ৰীগৰাকীক চৰকাৰীভাৱে সন্মান দিয়াটো নিশ্চয় জৰুৰী বুলি মন্তব্য প্ৰকাশ কৰিছে স্থানীয় সচেতন ৰাইজে এনে অটুট হাঁহি ছাত্ৰীক আগন্তুক দিনত পৰিষদ চৰকাৰে তথা কোনো অনুষ্ঠান প্ৰতিষ্ঠানে উচ্চ শিক্ষা আহৰণৰ ক্ষেত্ৰত অৰ্থৰ সাহায্য আগবঢ়াই উৎসাহিত কৰিবনে মংগল ইংহি ৰিপৰ্ট কাট নিউজ এতিয়া তিনি পাহাৰীয়া জিলা বিজেপি শিবিৰত এক উৎসৱ মুখৰ পৰিৱেশ কিয়নো কেতিয়াও নোহোৱা বা কেতিয়াও বিজেপি সাংসদ জয়ী হ'বলৈ সক্ষম নোহোৱা তিনি পাহাৰীয়া জিলাৰ একমাত্ৰ ডিফু লোকসভা সমষ্টিত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে বিপুল ভোটত জয় হ'ল বিজেপি দলৰ প্ৰাৰ্থী হৰেণ সিং বে পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত দলীয় অন্যান্য নেতা কৰ্মী সমান্তৰালকৈ বোকাজানৰ বিধায়ক তথা ডিফু লোকসভা সমষ্টিৰ সমন্বয়ক ডক্টৰ নুমল মুমিনে নৱনিৰ্বাচিত সাংসদ হৰেণ সিং বেক উষ্ম আদৰণি জনায় কাৰ্বি আংলং জিলাকে ধৰি তিনি পাহাৰীয়া জিলাৰ মূল সমস্যাসমূহ পাৰ্লিয়ামেণ্টত সঠিকভাৱে উপস্থাপন বা মাতিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে ডক্টৰ মুমিনে যি কাম বিগত সুদীৰ্ঘ বছৰত কেইটাত কংগ্ৰেছৰ সাংসদে কৰিব নোৱাৰিলে একেদৰে টিম কাৰ্বি আংলঙৰ হৈ মন্ত্ৰী বিধায়ক আৰু কাৰ্বি সাহিত্য পৰিষদৰ CM EM তথা MSC আটাই মিলি তিনি পাহাৰীয়া জিলা উন্নয়নৰ হকে কাম কৰি যাবলৈ সক্ষম হ'ব বুলি আশাবাদী ডক্টৰ মুমিন বিশেষ প্ৰতিবেদক কাট নিউজ শিক্ষা গ্ৰহণৰ ছাত্ৰ-ছাত্ৰীৰ জন্মগত অধিকাৰী কিন্তু এই অধিকাৰৰ পৰা বঞ্চিত হ'ব লগা হৈছে লংকাৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী চাহক আমাৰ এই প্ৰতিবেদন হয় এইখনেই হৈছে লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত খংখং গাঁও প্ৰাথমিক বিদ্যালয় বিগত দুদিন ধৰি বন্ধ হৈ আছে বিদ্যালয়খন কিন্তু কাণ সাৰ নাই উদ্বোধন কৰ্তৃপক্ষৰ জানিব পৰা মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ অকাল মৃত্যুৰ পিছত ঠিকা ভিত্তিক কৰ্মৰত এগৰাকী সহ শিক্ষয়িত্ৰীয়ে চলাই আছে চৰকাৰী বিদ্যালয়খন যদিও চৰকাৰী নিয়ম অমান্য কৰি নিজ খেয়াল খুচিত চলাই আছে বিদ্যালয়খনত কৰ্মৰত সহ শিক্ষয়িত্ৰীগৰাকীয়ে শিক্ষয়িত্ৰীয়ে মন গ'লেহে বিদ্যালয়লৈ আহে আৰু মন নগ'লে নাহে বুলি অভিযোগ আনিছে স্থানীয় ৰাইজে আৰু শিক্ষয়িত্ৰীগৰাকী নাহিলে এনেদৰে ডাঙৰ তলা ওলমি থাকে বিদ্যালয়খনৰ দৰ্জাত উল্লেখযোগ্য যে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা এই বিদ্যালয়খনৰ এনে দুৰ্দশা দেখি গাঁৱৰ ৰাইজ তথা অভিভাৱকসকলে লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড বিষয়া আৰু জিলা উপায়ুক্তগৰাকীক এই বিষয়ে অৱগত কৰাইছে যদিও ঊৰ্ধ্বতম কৰ্তৃপক্ষই আজি কুপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই কি নাম আপোনাৰ মোৰ নাম মোহাম্মদ তাজউদ্দিন স্কুলখনৰ নাম স্কুলখনৰ খংখংকা প্ৰাথমিক বিদ্যালয় অভিযোগটো কি আপোনালোকৰ অভিযোগ মানে আমাৰ স্কুলত শিক্ষক নাই যোৱা মাৰ্চত 13 মাৰ্চত শিক্ষকজন মৰি গ'ল মৰাৰ পিছত আমি বহুত এপ্লিকেশ্যন দিলোঁ ছাৰক এপ্লিকেশ্যন দিলোঁ এরপরে এডিসি অথরিটি এপ্লিকেশন দিল চাহ দিব বুলি ক'লে চাহ দিয়া নাই আৰু ক'লে যে আমি ট্ৰেন্সফাৰ দিব নোৱাৰিম। আজি স্কুল বন্ধ হোৱা কিমান দিন হৈছে? আজি দুদিন। পঢ়া শিক্ষক মৰাৰ পিছত কোনে চলাই আছিলে স্কুল? এই মেডামজনে চলাই আছে। তাকে চৰকাৰী শিক্ষয়িত্ৰী হয়?
চৰকাৰী কি নাম মেডামৰ মেডামৰ নাম কি? মৌচুমী দে তাৰপিছত আজি তেওঁ অহা নাই নেকি? তেওঁ অহা নাই আজি 2 দিন হ'ল চৰকাৰী স্কুলবিলাকত আপোনাৰ যিটো মিড ডে মিলৰ ব্যৱস্থা আছিলে এইটো দি আছে নে স্কুলত এইটো আজি 2 মাহ হৈ গ'ল দিয়াই নাই সোমবাৰে গৈছিলোঁ পইচা উঠাবলৈ সেইটো উঠাবলৈ গৈ এইটো মানে আমাৰ আগৰ যিটো কমিটি আছিলে সেইটো কমিটিৰ নামত এতিয়ালৈকে একাউণ্ট আছে ফলত বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰী এনেদৰে দিনৰ দিনটো বিদ্যালয়ৰ বাহিৰত থাকি পিছত নিজ নিজ ঘৰলৈ উভতি যায় আনহাতে চৰকাৰৰ পৰা অহা মধ্যাহ্ন ভোজন আৰু স্কুল সাজ পোছাকৰ পৰা বঞ্চিত হৈ আহিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099-579-88008 or 0789-6169-021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত ডিফু লেখিকা সমাৰোহ সমিতিৰ ডক্টৰ মামুনি ৰয়ছম গোস্বামীৰ ভৱনৰ চৌদিশ 25 মে বিয়লিত এমাহৰ মূৰত পুনৰ সাহিত্য তথা কাব্যিক সুগন্ধিৰে আমোলমোলাই উঠিল ডিফু লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত প্ৰতি মাহৰ চতুৰ্থ শনিবাৰে অনুষ্ঠিত হোৱা আলোচনা চক্ৰৰে অংশ এইবাৰ 188 সংখ্যক আলোচনা চক্ৰটি সুকলমে অনুষ্ঠিত হৈ যায় সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অধীনত ডিফু শাখাৰ লেখিকা সমাৰোহ সমিতিয়ে নিজাববীয়া উদ্যোগেৰে প্ৰতি মাহৰ চতুৰ্থ শনিবাৰে অনুষ্ঠিত কৰাৰ দৰে আজি মে মাহৰ চতুৰ্থ শনিবাৰে সমিতিৰ নিজা স্থানীয় সভানেত্ৰী ৰীনা দেৱৰ পৌৰোহিত্যত অনুষ্ঠিত হয় 188 সংখ্যক আলোচনা চক্ৰ আলোচনা চক্ৰত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মিনতী বৰা শুক্লাধৰে ক্ৰমে পৰ্যালোচক আৰু পৰ্যবেক্ষক হিচাপে উপস্থিত থকাৰ উপৰিও এডভোকেট অপৰ্ণা চক্ৰৱৰ্তীয়ে বিশেষ অতিথি হিচাপে উপস্থিত থাকে ডিফু লেখিকা সমাৰোহ সমিতিৰ নিজা সমবেত সংগীতেৰে শুভাৰম্ভণি হোৱা আলোচনা চক্ৰটিৰ উদ্দেশ্যে ব্যাখ্যা কৰে আলোচনা চক্ৰৰ আহ্বায়িকা দীপালী আমফিয়ে অনুষ্ঠানত প্ৰায় 50তকৈ অধিক কবিয়ে উপস্থিত থাকি নিজ নিজ ৰচিত কবিতা প্ৰবন্ধ আৰু গল্পপাঠ কৰে আৰু সুগায়িকা পুতু দেৱীয়ে সুন্দৰ গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে আনহাতে অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থকা এডভোকেট অপৰ্ণা চক্ৰৱৰ্তীয়ে মহিলা অধিকাৰ আইনৰ ওপৰত বহুমূলীয়া ভাষণ আগবঢ়ায় উল্লেখ্য যে আলোচনা চক্ৰৰ উপলক্ষে আয়োজিত উক্ত সভাত কামিনী বড়ো ছায়ামণি ভূঞা কুন্তিলা ক্ৰপী ৰাণু শইকীয়া ক্ৰপী পুতুল চেতিয়া ৰবীন বেজবৰুৱা গীতা বৰা প্ৰমুখ্য বিশিষ্ট কবিসকল উপস্থিত থাকে সদৌ শেষত সকলোলৈকে আন্তৰিক শলাগ জ্ঞাপন কৰে আহ্বায়িকা দীপালী আমফিয়ে
ৰাইজে নখ জোকাৰিলে নৈ বয় কথাটি প্ৰমাণ কৰিলে কাৰ্বি আংলং ষ্টুডেণ্ট ইউনিয়নে দুৱাৰবাকৰি ডেইথৰ প্ৰৱেশ গেটৰ পৰা নিলিপ পৰিষদ সমষ্টি ৰঙাগড়ালৈ স্থানীয় কেইবাগৰাকী সচেতন ব্যক্তিৰ সহায় সহযোগিতাত পথৰ ওপৰত বালি শিলগুটি পেলাই অৱৰ্ণনীয় পথৰ যাতায়াতৰ পৰা পথিকক কিছু লাঘৱ কৰিলে কিন্তু এই ক্ষেত্ৰত চকুমুদা কুলি ভাও দিছে জিলা চৰকাৰী গড়কাপ্তানি বিভাগ CPDMDকে পথটিৰে নিতৌ গধুৰ বাহনৰ আহযাহৰ ফলত বৰষুণৰ বতৰৰ সৃষ্টি হোৱা এই অৱৰ্ণীয় অৱস্থাৰ বাবে সাধাৰণ ৰাইজে যাতায়াতৰ বাবে দীৰ্ঘদিনৰে পৰা হাহাকাৰ কৰি আহিছিল পকা পথটিত ঠায়ে ঠায়ে বিৰাট খাল ডুং চৰকাৰী গড়কাপ্তানি বিভাগ থাকোঁতেও মেৰামতিৰ বা পুনৰ নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ইফালে পথটিৰে যাতায়াত কৰা যাত্ৰী তথা পথিকৰ দুখ দুৰ্দশাক আৰু চাই থাকিব নোৱাৰি কাৰ্বি আংলং ষ্টুডেণ্ট ইউনিয়নে ল'লে এক প্ৰশংসনীয় তথা সম উপযোগী পদক্ষেপ ছাত্ৰ ইউনিয়নৰ এই শুভ কামত সহায় তথা সহযোগ আগবঢ়ালে স্থানীয় কেইবাগৰাকী ব্যক্তি তথা কেএছএ ৰংবং ঘাট শাখাৰ সদস্য কৰ্মীসকলে বালি মহলদাৰ ৰেঞ্চিং বে প্ৰতাপ ইংটি সঞ্জয় তেৰণে বালি তথা শিলগুটি স্কাৰলাক কোম্পানীৰ ৰুলাৰ ডেইথৰ আৰক্ষী থানা অচিৰ সহায়ত পথটিৰ খালটো পূৰা কৰি যাতায়াত উপযোগী কৰি তুলিলে চৰকাৰ থাকিও ব্যক্তিগত প্ৰচেষ্টাৰে এইদৰে সাময়িকভাৱে যাতায়াতৰ উপযোগী হৈছে যদিও কাৰ্বি পৰিষদ চৰকাৰৰ অধীনস্থ গড়কাপ্তানি বিভাগে নীৰৱ ভূমিকা পালন কৰিয়ে থাকিবনে বাগৰিৰ পৰা বিশেষ প্ৰতিবেদন কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ